আজিৰ পৰা এই অন্থাইবাৰী এম ই স্কুল খেলপথাৰত 11-12 দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ জিলা সমিতিৰ 16তম দ্বিবাৰ্ষিক অধিৱেশনখন ইয়াত আজিৰ পৰা শুভাৰম্ভণি কৰা হ'ল। অহাকালি 1 বজাৰ পৰা আমাৰ মুকলি সভা আছে। ৰাতি আমাৰ ডেলিগেট মিটিং আছে, যিখনত আমাৰ নতুনকৈ জিলা সমিতিখন গঠন কৰা হ'ব। আৰু এই চেগতে সকলো ৰাইজৰ এই আমাৰ অধিৱেশনখনত সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ, কামনা কৰিছোঁ আপোনালোকে যাতে সহায় সহযোগিতাৰে আমাৰ এই অধিৱেশনখন সাফল্যমণ্ডিত কৰি দিয়ে। আৰু আজিৰ কাৰ্যসূচী আমাৰ পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে, শ্বহীদ তৰ্পণ, তাৰপিছত বৃক্ষৰোপণ, ইয়াৰ পিছত আছে আমাৰ ডেলিগেট মিটিং, প্ৰতিনিধি পঞ্জীয়ন আছে, তাৰপিছত কাৰ্যনিৰ্বাহক সভা আছে। তাৰ সৰ্বশেষত আমাৰ যিটো প্ৰতিনিধি সভা, বিষয় বাছনি সভা, এইটো আমাৰ আৰম্ভ হ'ব ৰাতি। হয়, আপোনালোকে জানে বৰ্তমান পৰিস্থিতিত আমাৰ যি সংখ্যালঘু ৰাইজৰ যি পানীত হাঁহ নচৰা অৱস্থা, এনেকুৱা এটা পৰিস্থিতি আমাৰ এইখন চৰকাৰে কৰি পেলাইছে। ইয়াৰ বিৰুদ্ধে আমি যে একত্ৰিত হৈ সমূহ ৰাইজ একত্ৰিত হৈ লগতে আমি থাকি যাতে আগন্তুক দিনত ইয়াতকৈ আৰু বলিষ্ঠভাৱে আমাৰ যিটো কাৰ্যসূচী আগবঢ়াই লৈ যাব পাৰোঁ, আমাৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থে যিমানখিনি পদক্ষেপ আমাৰ সংগঠনৰ দ্বাৰা ল'ব লাগে, এইখিনি আমি আগতকৈ আৰু বলিষ্ঠভাৱে কৰিম বুলি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমাৰ সমাজত বাল্য বিবাহ যিটো ইতিমধ্যে আপোনালোকে জানে চলি আছে, এইবিলাক যাতে আমাৰ সমাজত আৰু দুনাই সোমাব নোৱাৰে, তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ৰাখিম। তাৰ লগতে আমাৰ যি যিটো শিক্ষা নহ'লে আমাৰ কোনো গতি নাই। প্ৰত্যেকটো ঘৰে শিক্ষা নহয়, এইটো আমাৰ খালি শিক্ষা হ'লেই নহ'ব, পাছ কৰিলেই নহ'ব, এইটো গুণগত শিক্ষাত আমি পৰিণত কৰিব লাগিব। প্ৰত্যেকটো ঘৰৰ পৰাই যাতে সকলোৱে গুণগত শিক্ষা পায়, তাৰ কাৰণে যিকোনো পন্থা আমি হাতত ল'ব লাগে, কাৰ্যসূচী হাতত ল'ব লাগে, সহায় সহযোগিতা কৰিব লাগে। আমি ৰাইজৰ পৰা ভিক্ষা খুজি হ'লেও আমাৰ ছাত্ৰ ছাত্ৰীখিনিক আমি যিখিনি সহায় সহযোগিতা কৰিব পাৰোঁ, আমাৰ তৰফৰ পৰা যিখিনি আমাৰ কৰিবলগীয়া আছে, আমি প্ৰচেষ্টা হাতত ল'ম। দেখা গৈ আছে যে সংখ্যালঘু অঞ্চলত, বিশেষ কৰি সংখ্যালঘু অঞ্চলত হয়, ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা নিৰ্দেশ জাৰি কৰিছে। আমি বিভিন্ন সময়ত আপোনালোকে দেখিছে, আমি বিগত সময়ছোৱাত আমাৰ SDO চিভিল মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত আমি এই ক্ষেত্ৰত এই বিষয়টো লৈ আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ যে ছাত্ৰ অনুপাতে আমাৰ যিটো শিক্ষক নিযুক্তি দিব লাগে, আমি দেখা পাইছোঁ এই চৰকাৰখনে এটা বৈষম্যমূলক নীতি কৰিছে। আমাৰ যিবিলাক সংখ্যালঘু অধ্যুষিত অঞ্চলত 300, 400, 500 ষ্টুডেণ্ট একজন মাত্ৰ শিক্ষকে চলাই আছে, আৰু কিছুমান ঠাইত ষ্টুডেণ্টে নাই, টাউন এৰিয়াত ষ্টুডেণ্টে নাই, 10-12জনকৈ শিক্ষক চাকৰি কৰি আছে। এইবিলাক ক্ষেত্ৰত আমি ইতিমধ্যে বহুতো আন্দোলন কৰিছোঁ, আৰু আমাৰ যিহেতু কাৰ্যকাল উকলি গ'ল, আমি আৰু বিভিন্ন কাৰ্যসূচী হাতত ল'ব লগা আছিল। কিন্তু মই আশা ৰাখিছোঁ এই নতুনকৈ যিখন কমিটি হ'ব, এইখনে আৰু বলিষ্ঠভাৱে এই ক্ষেত্ৰত পদক্ষেপ হাতত ল'ব বুলি প্ৰতিশ্ৰুতিবদ্ধ।